Hi. So being in Meghalaya, listening to Khasi song, it's very busy. Today we are heading towards Cherapuli and surrounding places with family and my brother Mitun and his family. After a long time, about a year. So today we are heading towards Meghalaya. আজি আমি যাম গুৱাহাটীৰ পৰা মেঘালয়ৰ লাইটুমলৈ লাইটুমলৈকে গৈ আমি আৰু এটা স্থানলৈ যাম গুৱাহাটীৰ পৰা লাইটুমলৈ শ্বিলং হৈ গ'লে প্ৰায় 140 to 150 কিলোমিটাৰ হয় আহকচোন চাওক লাইটুমৰ পৰিৱেশটো কেনেকুৱা তাৰ লগতে মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক এয়া আমি বৰাপানী পালোঁ বৰাপানীৰ এইফালে আমি সোমাই গ'লোঁ It's raining, देखो बारिश हो रही है ভিউ পইণ্ট হয় এতিয়া এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে চাওঁ কি হৈছে ৰান হৈছে নে নাই হোৱা কিবা এটা খাই লওঁ কুছ খা লেতে হে এইফালেতো বটিং কৰিব পাৰি এই জেগাটোত ৰেষ্টুৰেণ্টৰ পৰা কি ধুনীয়া নজাৰা দেই মজা লাগে ন শ্বিলঙৰ ফেমাছ পাইন কাঠে দি বনাইছে বোলে এইবিলাক সব পাইন ধুনীয়া ডিজাইন দিছে দেই পাইনৰ বাহাদুৰি এইটো ৰেষ্টুৰেণ্ট নতুনকৈ বনাই আছে বানালাৰী পিন ইন বাছ এইটো ভিউ পইণ্ট এয়া আমি শ্বিলং চিটি সোমালোঁ চিধা গ'লে পুলিচ বজাৰ পায় ৰাইট চাইডে আমি এনেকৈ ধান খেতি হৈ আমাৰ গন্তব্যস্থানলৈ যাম শ্বিলং চিটিখন দেখিবলৈ বৰ ধুনীয়া কিন্তু ইয়াতে ট্ৰেফিক ৰুলছ পূৰা ভালকৈ মানিব লাগিব আমি এনেকৈ গৈ লেফ্ট চাইডে এইটো পুলিচ বজাৰ যাব পাৰি আৰু ৰাইট চাইডে আমি এনেকৈ এয়া শ্বিলঙৰ চিটি বাছ চাওকচোন বহুত পুৰণা নাক থকা চিটি বাছ বৰষুণ কি একো দেখি নাপায় একেবাৰে হাই আগত দিব লাগিব দোকানবিলাক বন্ধ নেকি আজি অসমীয়াত কি কৈছে নাই নাই মে নাই মে এই
বন কিন্তু এইফালে একো দেখি নাপায় অঁ খেতি কৰিছোঁ একো দেখি নাই চব মানে বৰষুণ কুঁৱলী ইয়াৰ পৰা বহুত দ ন এইবিলাক হেৰি কৰি দিছে এইবিলাক পকা কিন্তু ডিজাইন কৰি দিছে মানুহ পাতি লৈ পূৰা অলপ বৰষুণ দি আছে অলপ ধৰিবই নোৱাৰি বহুত তল আছে একো গম নাপাওঁ কিন্তু এতিয়া বৰষুণ দি আছে আৰু কুঁৱলী আছে কাৰণে তলত একো দেখি পোৱা নাই নহ'লে তুমি ভেলি এটা দেখা পায় এইবিলাক আহি এনেকৈ নলা এনেকৈ বৈ দেখি পালে মানুহ ঘূৰি আছে এইবিলাক ডেভেলপ কৰি আছে ৰাস্তা ঘাট বনাইছে সুন্দৰ পৰিৱেশ কি সুন্দৰ পৰিৱেশ গাড়ীখন ক'ত ৰাখিম ইয়াতে ৰাখোঁ এইটো ৰজাৰ ঘৰ ন এইটো ৰজাৰ ঘৰ ৰজাটোৰ নাম কি পিছে পাইন গছৰ মাজে মাজে কি মজা কি ধুনীয়া এই পাইনটো সৰু এইডাল কিন্তু ডাঙৰ আছে পূৰা এইবিলাক পাই নাই এইবিলাক এৰিয়াই দিব এইটোৱে ৰজাৰ ঘৰ হয় ৰজাটোৰ নাম নাজানো কোন ৰজা বা মানে তৰোৱাল লাইন বান্ধ এইটো ৰজাৰ ঘৰৰ এণ্ট্ৰেঞ্চ নেক্সট ভিডিঅ'টোত আপোনালোকক আমি কাৰেংচৰি দেখুৱাম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ টিল দেন টাটা বাই বাই